মই অনুভৱ ময়ূৰ আহক আজি আপোনালোকক লৈ যাওঁ মোৰ কৰ্মক্ষেত্ৰলৈ মই কৰা স্কুলখনৰ নাম হৈছে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় এইফালে দেখিছেই নহয় কেমেৰাৰ সন্মুখত লীনা আৰু অৰুণা দুয়োগৰাকী স্কুলৰ ভিতৰলৈ সোমাই গৈছে মই চিধাই গৈ মোৰ টেবুল পালোগৈ য'ত মোৰ নাম লিখা আছে আৰু এই দুয়োগৰাকী আহি পেলাই কিন্তু বিয়নী মেল পাতিছে মই বোলো বিয়নী মেলত অলপ সংযোগ কৰোঁ তেওঁলোকক সেইখিনি সময়ত আকৌ প্ৰধান আহি পেলাই প্ৰধানে হাতত দুটুকুৰা চকলেট লৈ আহিছে বোলে এফাল তুমি খোৱা এফাল মোক দিয়া বেচেৰাই যেনিবা দিলে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ কাৰণে আমাৰ হাইস্কুলৰ ফিল্ডত প্ৰেড হৈ আছে সুন্দৰভাৱে বিভিন্ন ধৰণৰ স্কুলৰ পৰা প্ৰেড কৰি আছে আৰু প্ৰেড শিকাই আছে ইফালে আমাৰ শ্যাম ছাৰে ভাষণ দি আছে ভাষণ মানে হৈছে আচলতে আমাৰ ৰন্তু শৰ্মা ছাৰৰ ৰিটায়াৰ হ'ব মানে অৱসৰ ল'ব সেয়েহে ছাৰে আমাক সৰুকৈ পাৰ্টি এটা দিছে সেই পাৰ্টিটো খাবৰ কাৰণে মই স্কুললৈ গৈছিলোঁ লীনাই কিন্তু বিলাই আছিল লীনা আকৌ কেমেৰা ফ্ৰেণ্ডলি নহয় মোৰ কাষতে বহি আছে নয়নমণি ছাৰ আৰু এয়া চাওকচোন লালমোহন পিঁয়াজি সকলো বহুত বস্তু দিছে খাবৰ কাৰণে মই পিছে মোৰ শুকাটোৰ পেটটোক ইমান কষ্ট দিব নোৱাৰোঁ সেইকাৰণে মই খোৱাত ব্যস্ত হৈ পৰিলোঁ লাহে লাহে তেওঁলোকে কিনো কথা পাতিছোঁ তাকেই শুনি আছোঁ আজিলৈ আহিছোঁ বাই বাই